ফ্ৰেণ্ড সকল, কি খবৰ? মই আজি ওলাই আহিছোঁ ঘৰৰ পৰা। এয়া টিং এটা লৈ আহিছোঁ। মই মানে এই গছজোপা দেখিছেনে? শিলিখা গছ হয়। মানে শিলিখা বুটলিবলৈ আহিছোঁ। আপোনালোকে এতিয়ালৈকে কোনেনো শিলিখা খালে কমেণ্ট কৰি জনাব দেই। মই এতিয়া শিলিখা বুটলি আৰম্ভ কৰিছোঁ। ইয়াত ঢেৰ সৰি আছে। এয়া মই বুটলিছোঁ। এয়া শিলিখা। এতিয়া মই ঘৰ পালোহি। এয়া শিলিখা এটিং বুটলি আনিলোঁ। এই এখন কেৰাহীত মই এইখিনি পানী দি পিনে বইল কৰিম। এইখন জুই। ইয়াৰ কচু দানা বনোৱা হ'ল। তাৰপিছত মই এতিয়া কেৰাহীখন পাতিলোঁ। কেৰাহীখন পাতি অলপ চপাই দিছোঁ। ভালকৈ বহা নাই কেৰাহীখন। এতিয়া মই পানী অলপ ঢালিলোঁ। এয়া জুই জ্বলি আছে। এতিয়া মই এইখিনি শিলিখা ঢালিলোঁ কেৰাহীত। এয়া ইমানে টেষ্টি লাগে খাই নহয়। শিলিখাটো বহুত মিঠা লাগে। আপোনালোকে কোনেনো এনেকৈ শিলিখা শুকুৱাই থ'লে কমেণ্ট কৰি জনাব দেই। এতিয়া চক জুইকুৰা যেন ধপধপকৈ জ্বলি গৈছে। আৰু মই বাহিৰতে মানে কেৰাহীখন লৈ পিনে বনালোঁ, কাৰণ বহুত মানে ভিতৰত গৰম, সেইটো কাৰণে বাহিৰত বনালোঁ। অলপ ঠাণ্ডাও লাগে ন, হাৱা বতাহ খাবলৈ ভাল লাগে। সেইটো কাৰণে মই আৰু বাহিৰত বনাই দিলোঁ। মই এতিয়া এইখিনি শিলিখা বইল কৰিলোঁ। এয়া অলপ সিজি গ'ল। এতিয়া মই ইয়াত ডলাত থৈছোঁ অলপকৈ। এতিয়া এই ডলাখনত থৈ পিনে শেষ হ'ল আৰু কেৰাহীৰ পৰা নমাই পিনে। এয়া চকচোন ইমান চেকা ওলালে। সেইটো কাৰণে বইল কৰি পিনে ৰ'দত শুকুৱাব লৈছোঁ। এতিয়া মই নিমখ দিম। শিলিখাখিনিত মই কেঁচা নিমখ দি লৈছোঁ। এয়া সেনাই দিছোঁ। মানে বেছি গৰমো নহয়, ঠাণ্ডা কৰি অলপ সেনাই দিছোঁ। এয়া বগা পৰি গৈছে, নিমখ সেনাই দিছোঁ। আজি ৰ'দটো বহুত গৰম আৰু পূৰা ৰ'দ দিছে। সেইটো কাৰণে মই ৰ'দত শুকুৱাম বুলি আজি শিলিখা বইল কৰিলোঁ। এতিয়া মই ৰ'দত দিম। আপোনালোকেও মোৰ দৰে এনেকৈ ঘৰত শুকুৱাই চাবচোন। এয়া হৈ গ'ল। এতিয়া মই এনেকৈ পিৰালিৰ কাষতে মই ৰ'দটো এইফালে পৰিছে কাৰণে আমাৰ ঘৰৰ ফালে পৰিছে দেখি মই মানে পিৰালিটোৰ কাষতে মই ৰ'দত দিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব দেই।